কাৰ্ডম বিশ্বনাথ কাৰ্বি লাইফলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ লৈ আহিছোঁ আৰু নিটো এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসমৰ কৰোনাৰ শেহতীয়া আপডেট লৈ আহিছোঁ অসমত পুনৰ 4348 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যত সোমবাৰৰ দিনটোত কৰোনাৰ আক্ৰান্ত 65 জনৰ মৃত্যু আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আয়কৰ বিক্ৰীকৰ আদি বিভাগৰ দ্বাৰা ঘোষিত তথ্য অনুসৰি চলিত বৰ্ষৰ মাৰ্চত সংগৃহীত মুঠ জিএছটিৰ পৰিমাণ হ'ল 1,23,902 কোটি টকা যিটো ৰেকৰ্ড পৰিমাণৰ সংগ্ৰহ বুলি কোৱা হৈছে আৰু আনটো খবৰ হৈছে টাৰ্জানৰ জনপ্ৰিয় অভিনেতা জোসেফ লাৰা আৰু নাই জু লাৰা নামেৰেও পৰিচিত এই অভিনেতাগৰাকী এক বিমান দুৰ্ঘটনাত মৃত্যু হয় যোৱাকালি আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৰহাট বন সংমণ্ডলৰ নিউ সোণোৱাল খণ্ড বন বিভাগ কাৰ্যালয়ৰ অন্তৰ্গত ডিচৌ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই বেদখলৰ লগতে সমান্তৰালভাৱে চলাইছে বনজ সম্পদৰ লুণ্ঠন আৰু আনটো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পোৱাৰ পিছতে কয়লা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযানত নামিল কৰিমগঞ্জ আৰক্ষী বাংলাদেশলৈ অবৈধ কয়লা সৰবৰাহ পূৰ্বে কৰিমগঞ্জৰ আৰক্ষীৰ অভিযানত জব্দ 9খনকৈ কয়লা ভৰ্তি ট্ৰাক আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কোকৰাঝাৰৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সোমবাৰে বিয়লি শিমলুতাপুত চোৰাং গৰু সৰবৰাহকাৰীৰ মূল নায়কক আৰক্ষীয়ে গুলীয়াই আহত কৰে আৰু আনটো খবৰ হৈছে উদালগুৰিৰ জিলা কাৰাগাৰত কোভিড ৰোগীৰ সংখ্যা হ্ৰাস সোমবাৰে কৰা পৰীক্ষাত 39 গৰাকী ৰোগৰ কোভিড মুক্ত হয় বুলি জানিব পৰা গৈছে আনহাতে উত্তৰ প্ৰদেশত আকৌ 1497 জন কৰোনাত আক্ৰান্ত ৰাজ্যখনত সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত 151 জনৰ মৃত্যু আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেল মেচত বক্সাৰ অমিত পাংঘাল পৰাস্ত উজবেকিস্তানৰ বক্সাৰ সাখবিদিন জয়ভৰ হাতত পৰাস্ত হয় পাংঘাল আৰু আনটো খবৰ হৈছে যোৱা 24 ঘণ্টাত মহাৰাষ্ট্ৰত পুনৰ 15,770 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ এই সময়ছোৱাত ৰাজ্যখনত কৰোনাত আক্ৰান্ত 184 জনৰ মৃত্যু আৰু আজিৰ দেশৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মধ্যপ্ৰদেশত নতুনকৈ 1205 জনৰ কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যখনত যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত 48 জন লোকৰ মৃত্যু হয় আৰু আনহাতে তামিলনাডুত সোমবাৰৰ দিনটোত নতুনকৈ 27,936 জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যখনত এতিয়াও কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 3,01,781 জন ৰোগী আৰু আজিৰ আনটো খবৰ হৈছে যোৱা 24 ঘণ্টাত তেলেংগানাত আকৌ 2524 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যখনত এই সময়ছোৱাত কৰোনাৰ আক্ৰান্ত 18 জনৰ মৃত্যু হয় আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কৰ সমীপত 415 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহি পৰে সোমবাৰে ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সংঘটিত হয় এই ঘটনা আৰু আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৱা 24 ঘণ্টাত মুম্বাইত আকৌ 176 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ মহানগৰীখনত এই সময়ছোৱাত কৰোনাত আক্ৰান্ত 29 জনৰ মৃত্যু হয় দেহৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে হিমাচল প্ৰদেশত আকৌ 865 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যখনত এতিয়াও কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 1,03,621 জন ৰোগী আৰু আনহাতে ৰাজ্যস্থানত এতিয়াও কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 4,02,654 জন ৰোগী ৰাজ্যখনত সোমবাৰৰ দিনটোত নতুনকৈ 1498 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ আৰু আনহাতে যোৱা 24 ঘণ্টাত কৰ্ণাটকত আকৌ 16,604 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যখনত এই সময়ছোৱাত কৰোনাত আক্ৰান্ত 411 জনৰ মৃত্যু হয় আনহাতে চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ সংক্ৰমণ মণিপুৰত যোৱা 24 ঘণ্টাত 869 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ আৰু ছত্তীশগড়ত অহা 9 জুনলৈকে বৃদ্ধি কৰা হৈছে কৰোনাৰ বাবে জাৰি কৰা নীতি নিয়মসমূহ পুৱা 9 বজাৰ পৰা সন্ধিয়া 4 বজালৈকেহে খুলিব পাৰিব সকলো দোকান পোহৰা
আৰু আনহাতে কেৰালাত নতুনকৈ 12,300 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যখনত সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত 174 জনৰ মৃত্যু হয় আৰু আনহাতে গোৱাত আকৌ 602 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যখনত যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত 24 জন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে আৰু আনহাতে দিল্লীত সোমবাৰৰ দিনটোত নতুনকৈ 648 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৰাজ্যখনত বৰ্তমান পজিটিভৰ ৰেট 0.99% বুলি জানিব পৰা গৈছে আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে হাৰিয়ানা আৰক্ষীয়ে ফাটেহিবাৰীত গ্ৰেপ্তাৰ কৰে 2 জন লোকক অবৈধ সুৰা সৰবৰাহ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 2কে আৰু আনহাতে মধ্যপ্ৰদেশৰ ইন্দোৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 3 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় 6.19 কোটি টকা মূল্যৰ গাঞ্জা বুলি জানিব পৰা গৈছে আজি পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ কুৰৱাংথু